আজিৰ প্ৰথম প্ৰশ্নটো হ'ল ভাৰতৰ ৰাষ্ট্ৰীয় খাদ্য কি? উত্তৰটো হ'ল খিচিৰি। ভাৰতৰ প্ৰায় সকলো লোকে খিচিৰি খায়। প্ৰায় বেছিভাগ ৰাজ্যতে এই খিচিৰি পচন্দ কৰে। এই খিচিৰি বনোৱাত সহজ আৰু খৰচো কম হয়। সেইকাৰণে চৰকাৰে এই খিচিৰিক ৰাষ্ট্ৰীয় খাদ্য হিচাপে ঘোষণা কৰিছে। পিছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। মানুহৰ মস্তিষ্কৰ ওজন কিমান? উত্তৰ হ'ল এজন প্ৰাপ্তবয়স্ক পুৰুষৰ মগজুৰ ওজন প্ৰায় 1300 গ্ৰামৰ পৰা 1400 গ্ৰাম হয়। আনহাতে এগৰাকী মহিলাৰ মস্তিষ্কৰ ওজন 1200 গ্ৰাম হয়। নেক্সট প্ৰশ্ন, কিং অফ মেটেল অৰ্থাৎ ধাতুৰ ৰজা বুলি কিহক জনা যায়? উত্তৰ হ'ল সোণ। সোণক ধাতুৰ ৰজা বুলি কোৱা হয়। পিছৰ প্ৰশ্ন, অসমৰ ৰাজ্যিক ফুল কি? উত্তৰ হ'ল কপৌ ফুল। নেক্সট প্ৰশ্ন, অলিম্পিক প্ৰথমে ক'ত হৈছিল? উত্তৰটো হ'ল অলিম্পিক প্ৰথমে এথেন্সত হৈছিল 1896 চনত। পিছৰ প্ৰশ্ন, জম্বুদ্বীপ কি? ভাৰতৰ পুৰণি নাম আছিল জম্বুদ্বীপ। নেক্সট প্ৰশ্ন, কিংবদন্তি কি? উত্তৰটো হ'ল কিংবদন্তি হ'ল মানুহৰ মুখে মুখে প্ৰচলিত বিভিন্ন ধৰণৰ গল্প বা কাহিনী। ইয়াত দেৱ দেৱীৰ মহিমাৰ কথাও উল্লেখ পোৱা যায়। নেক্সট প্ৰশ্ন, অসমৰ একমাত্ৰ পাহাৰীয়া ৰেল ষ্টেচনটোৰ নাম কি? উত্তৰ হ'ল হাফলং। পিছৰ প্ৰশ্ন, ডিজেল ইঞ্জিন কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰটো হ'ল ৰুডলফ ডিজেল। নেক্সট প্ৰশ্ন, অসমত ব্ৰহ্মপুত্ৰৰ ওপৰত সজা প্ৰথমখন দলঙৰ নাম কি আৰু ইয়াক কিমান চনত মুকলি কৰা হৈছিল? উত্তৰ হ'ল শৰাইঘাট দলং আৰু 1962 চনত মুকলি হৈছিল। বগা হাতীৰ দেশ বুলি কোনখন দেশক জনা যায়? উত্তৰ হ'ল থাইলেণ্ড। এইকেইটাই আছিল আজি অতি প্ৰয়োজনীয় কেইটামান প্ৰশ্নৰ উত্তৰ। ভিডিঅ'টো চাই ভাল লাগিল অনুগ্ৰহ কৰি লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।